কাকবেটবাৰী সমষ্টিৰ বৰবালাত অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মালেক আহমেদৰ নিৰ্বাচনী প্ৰচাৰ ৰাইজৰ ব্যাপক সঁহাৰি। পহুমৰা জিলা পৰিষদৰ প্ৰাৰ্থী মালেক আহমেদে নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণিতেই নিৰ্বাচনী ৰণদংকা বজালে পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত বৰবালাত। কপাহৰতাৰী, ভেৰাৰভিঠা, মিলন বজাৰ, কলনী বজাৰ আদি ঠাইত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলালে পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত বৰবালাত। ৰাইজৰ মুখত এটাই নাম, অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মালেক আহমেদ। ৫ নং পহুমৰা জিলা পৰিষদত অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মালেক আহমেদে জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰিছে সমৰ্থকসকলে। ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ। আজি বহুতো জেগা ঘূৰি আহিলোঁ। আজি বৰবলা বজাৰত উপস্থিতি হৈ ৰাইজৰ লগত মত বিনিময় কৰি বহুত ভাল লাগিলে। বহুত সিহঁতে উৎসাহিত হ'লোঁ, সিহঁতে মোক আশীৰ্বাদো দিলে। যিখিনি মত বিনিময় কৰি পালোঁ বহুত আনন্দিত, সেইকাৰণে আশীৰ্বাদত আগবাঢ়ি যাব পাৰিম। আপুনি যিহেতু কংগ্ৰেছৰ এগৰাকী সক্ৰিয় সদস্য আছিল, গতিকে আপুনি কংগ্ৰেছ দল কিয় ত্যাগ কৰিলে? ক'বলৈ গ'লে বহুত কথাই আছে। সিহঁতেতো উপযুক্ত মানুহক নিদিয়ে টিকেটৰ পৰা প্ৰত্যাহাৰ কৰিছে মোক। অগপ দলে মোক বহুত সুসন্মানে টিকেট প্ৰদান কৰিছে। সিহঁতক মই ধন্যবাদ জনাই মই টিকেট গ্ৰহণ কৰিছোঁ। গ্ৰহণ কৰি ৰাইজৰ মাজত আহিও বহুত মই সিহঁতৰ পৰা সঁহাৰি পাই আছোঁ। আপুনি যদি জয়ী হয় ৰাইজৰ বাবে কি কৰিব? মই ৰাইজৰ বাবে এটা কথা, চৰকাৰ আমাৰ চৰকাৰ থাকিলে মই ৰাইজৰ বহুত কাম কৰি আগবাঢ়াই যাব পাৰিম। যিখিনি জ্বলন্ত সমস্যা আছে সেইখিনি মই সমাধান কৰাৰ চেষ্টা কৰিম। এই আপোনালোকৰ জৰিয়তে প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ যে মোৰ এই মতখিনি আপুনি যে ৰাইজৰ মাজত কি কৰিব তালৈ ধন্যবাদ জনাইছোঁ। মই এই প্ৰেছ মিটৰ দ্বাৰাই মই ৰাইজক জনাবলৈ বিচাৰিছোঁ, ৰাইজ আপোনালোকে সজাগ হওক, আপোনালোকে আগবাঢ়ি আহক। আপোনালোকে এটাই চিন্তা কৰক যে আমাৰ চৰকাৰ হৈছে AJP BJP মিত্ৰজোঁটৰ চৰকাৰ। যি চৰকাৰ থাকে সেইফালতে কাম, পঞ্চায়তৰ কাম হয়, উন্নতিৰ কাম হয়, কিন্তু বেলেগ কোনো পাৰ্টি আহিলে সিমানখিনি কৰিব নোৱাৰিব। মই আপোনালোকক আহ্বান জনাম, আপোনালোকে ৰাইজ আহি মোৰ লগত সহযোগ কৰক। মই যেন আপোনালোকৰ ওচৰত যাব পাৰোঁ, আপোনালোকৰ জ্বলন্ত সমস্যাবিলাক সমাধান কৰিব পাৰোঁ। আপুনি জয়ী হ'ব বুলি কিমান দূৰ আশাবাদী? মোৰ 100% আশা আছে মই জয়ী হ'ম।